আমি আজি নাও খেলৰ কম্পিটিশ্যন পাতিম আৰু এয়া কি কয় এইটো টিকুৱে নাও বনাই আছে, প্ৰস্তুত কৰি আছে। টিকুৱে নাও প্ৰস্তুত কৰি আছে, দেখাব সকলোবোৰ প্ৰক্ৰিয়া। এইফালে পাম্পলো বনাই আছে, হৈছে নাই নাজানো। আৰু এইটো কেমেৰামেন নিবিৰ, এইটো নিবিৰ হয়। আজি আমি নাও ৰেচ কৰিম, কাগজৰ নাও। এতিয়া আমি উপস্থিত আছোঁ নাজিৰা ঘাটৰ গণেশ মন্দিৰ নামৰ ঠাইত, আৰু আমি এতিয়া নাও খেল পাতিম ইয়াতে। 4খন নাও, এয়া আপোনালোকে দেখি আছে 4খন নাও। এইখন মোৰ, এইখন কবিৰ দাসৰ নাও, এইখন নিবিৰ কাঠাৰৰ নাও। এইটো নহয়, এইটো মোৰ। এইটো নিবিৰ কাঠাৰৰ নাও, এইটো মোৰ পাম্পলো, আৰু এইটো দিৱজ্যোতিৰ। গতিকে আমি এতিয়া ৰেচিং কৰিম, কোনে জিকে আপোনালোকে চাই থাকক। ইয়াতে ধূপ এইটো দিম, এইটো মোৰ ৰাইটাৰ। চাই থাকক আপোনালোকে কোনে জিকিব এতিয়া। আমি এতিয়া ছিগনেল দিম, ষ্টাৰ্ট কৰোঁ। এনেকুৱা ষ্টাৰ্ট কৰিম মানে ছিগনেল দি পিনে। আমি এতিয়া নাও খেল পাতিম। এইটো কি চিন? দেই এইটো কি নাও খেল। One, 2, 3 কাই জিকে, কাই জিকে। আমাৰ নাও পাল্টি গৈছে দেই এইটো। এখন নাও ক'ত থাকি গ'ল? মোৰটো ক'ত? নাই। তো আপোনালোকে দেখিলে কোনে জিকিলে নাও। আমাৰ উইনাৰটো হৈছে আজি এইটো হৰকান্ত ৰাহা, উইনাৰ আগত একদম আগত। নমস্কাৰ, সকলোকে নমস্কাৰ জনাইছোঁ। আজি আমি উপস্থিত আছোঁ নাজিৰাহাটত। নাজিৰাহাটৰ প্ৰাকৃতিক সৌন্দৰ্য এইটো কি গণেশ মন্দিৰ। ইয়াতে সুন্দৰ নিজৰা আছে, নিবিৰ কাঠাৰে দেখুৱাইছে অলপ আগতে। আমি নাও খেল খেলিছোঁ, তাত নিজৰা আছে, সুন্দৰ নিজৰা, আৰু লগতে মন্দিৰ, গণেশৰ মন্দিৰ, আৰু শিৱৰো মন্দিৰ আছে সৰুকৈ এটা তাতে। গতিকে আপোনালোকে আহিব পাৰে, বহুত সুন্দৰ জেগা। আচলতে সমস্যাটো হৈছে যে এতিয়া মানুহবোৰে ইয়াতে আহি বহুত লেতেৰা কৰে, সেইটো ডাঙৰ সমস্যা। ইয়াতে বহুত ধুনীয়া জেগা, মানুহে কিন্তু বহুত লেতেৰা কৰিছে জেগাবোৰ। গতিকে আমি এতিয়া ৰাইজক অনুৰোধ জনাইছোঁ যে এই থোৰেদি আমি যাতে সেইটো নহওক, প্ৰাকৃতিক সৌন্দৰ্যটো ভালকৈ থাকক। গতিকে আপোনালোকে আহিব, ভালদৰে আহিব আৰু ভালদৰে যাব। এয়া আপোনালোকে দেখি আছে, কি কয় আগৰ বহু শতিকা আগৰ হয় শিল। আচলতে বহুতে কয় যে এইটো মোক দেখা বহুতে কয় যে আচলতে কি কয় এইটো প্ৰত্নতত্ত্ববিদসকলে কয় যে এইবোৰ আচলতে গণেশ মন্দিৰটো পূৰ্বতে মানে কি কয় এইটো প্ৰেক্টিচ, মানে কি কয় এইটো আৰ্টৰ প্ৰেক্টিচ আছিল। আৰ্টৰ প্ৰেক্টিচ কৰিবৰ কাৰণে মানে এইটো হেৰি আছিল, আৰু কি কয় ইনষ্টিটিউট বুলি ক'ব লাগিব এতিয়া, ইনষ্টিটিউট হিচাপে আছিল। গতিকে বহুতে মানে ইয়াতে শিকিছিলে এইবোৰ শিলৰ দেখাই আছে, নিবিৰ এইবোৰ দেখাই আছে শিলৰ এইবোৰ দেখাই চাব পাৰে এইবিলাক। ৱাও, এইটো একদম দেখাত পিয়ানো যেন লাগে, পিয়ানো কীবৰ্ড তেনেকুৱা যেন লাগে, মিলে মানে অলপ অলপ।
এইটো কিবা নট আছিল এইটো কিয় কেনেকুৱা ফুটা এইবিলাক আচৰিত লাগে। আমি দেখালোঁ শিলবোৰ আৰু ভগ্নাশেষ সেই শিলবোৰ দেখালোঁ আৰু আছে সংৰক্ষিত তাতে আমাৰ মিউজিয়াম আছে, আপোনালোকে চাব পাৰে তাতে মিউজিয়ামত বহুত ভাল ভাল কালেকশ্যনৰ শিল আছে মানে আপোনালোকে আহিলে চাব পাৰিব। এইটো আৰ্কিঅলজিকেল চাইট মিউজিয়াম নাজিৰাঘাট বৰ্তমান বন্ধ আছে, খোলা থাকিলে মই দেখালোঁ হয় কি আছে। গতিকে আপোনালোকে আহিব পাৰে, সুন্দৰ জেগা আৰু বহুত ভাল ভাল কালেকশ্যন আছে, আপোনালোকে চাই ল'ব পাৰে। নেটতো আছে, বহুতখিনি ফটো দিয়া আছে আৰু বহুত ধুনীয়া জেগা আপোনালোকে চাব পাৰে আহি পেলাই। আপোনালোকক দেখাই আছোঁ আৰু গণেশ মন্দিৰ দেখাই আছোঁ আৰু ইয়াৰ নিজৰা দেখাই আছোঁ। আৰু দেখাব পাহৰি গ'লোঁ, এইটো আমাৰ গণেশ মন্দিৰ হয়, আপোনালোকে আহিব পাৰে। সৰু গণেশ মন্দিৰ এইটো বন্ধ আছে বৰ্তমান। আৰু যিটো একদমবাৰে মেইন ডাঙৰ গণেশ মন্দিৰটো আপোনালোকক দেখাই আছোঁ, এইটো হয়, আপোনালোকে যাব পাৰে। এইটো ৰাস্তাটো এইটো দেখাই আছোঁ কোনফালে। মোৰ লগত আছে নিবিৰ কথা কেমেৰামেন অলৱেজ উইথ ইউ। এতিয়া চাই অহা মন্দিৰকেইটা এইটো আছিল, মন্দিৰখিনি এইটো মিউজিয়াম আছে পিছত নিজৰা তেতিয়া তোলাখিনি কেমেৰা চেকে মন্দিৰত প্ৰৱেশ কৰাৰ আগতে আমি চেণ্ডেল খুলি লৈছোঁ। কোনে পোৱা নাই আৰু এবাৰ এতিয়া মন্দিৰত প্ৰৱেশ কৰাৰ আগতে আমি চেণ্ডেল খুলি লৈছোঁ। তাৰপৰা এইটো এয়া হৈছে গণেশ মন্দিৰ, নিবিৰ কাঠৰে দেখাই আছে সুন্দৰ গণেশ মন্দিৰ। লগতে এইটো গণেশৰ বাহন নিগনি। কোৱা হৈছে লোককথাৰ মতে যিটো গণেশ মন্দিৰটো ইয়াতে যেতিয়া আগতে মানে পাহাৰ আছিল গোটেই জেগাখিনি, তাৰপিছত বহু মানুহে পাহাৰ আহে পাহাৰ যায়, তেতিয়া মানে এজন মানুহে যে সপোনত দেখিলে যে ইয়াতে মানে গণেশ মন্দিৰ আছে আৰু তেওঁ মানে আহোঁতে যাওঁতে সদায় মানে উজুতি খায় এই শিলটোত। তাৰপিছত গাঁৱৰ মানুহবিলাক সপোনতো দেখুৱালে যে মন্দিৰ ইয়াতে আছে বুলি তাৰপিছত গোটেই গাঁৱৰ ৰাইজে আহিলে খান্দিলে শিলটো, সেনেদৰে মানে ইয়াৰ উদ্ভৱ হ'ল আৰু গণেশ মন্দিৰটো কোৱা হয় আৰু বহুতে কয়। আৰু সেই পাহাৰটো এইটো ন পাহাৰটো আধা খুন্দা আছে এই পাহাৰ। অলপ আগতে দেখিলোঁ এজন ল'ৰাই কিবা বোলে এলকহল লৈ গৈছে, বেয়া লাগিল শুনিকে। যিবোৰ বস্তু আমি সদায় মানা কৰি থাকোঁ মানুহে ইয়াতে নাজানো আৰু নতুন প্ৰজন্মই কি কৰিব বিচাৰিছে। আৰু ভুল আছে, ইয়াৰ কৰ্তৃপক্ষৰো ভুল আছে, কঠোৰ ব্যৱস্থা নলয়। গতিকে চাব লাগিব এইটোৰ বিষয়ে, বেয়া বস্তু।